এক মাথা কি থাকা দি মনো কতিখনত মাৰি বঢ়িয়া লাগে ভিডিও বনাইছা ইটো দিবি ইউটিউব কৰবা এই আমি দেছে একজন নাচি লুটুং এই ভালকে নাচলে মই চাম এটো হেয়া গাইস মোৰ সামনে সামনে ডান্স কি চাম तू जानू वानू जो कहता है बीवी तेरी वो लगता है सामने गाइस सबके साले बहुत सारा है Putu putu sa iya हेलो दोस्तों আমি এতিয়া সাগৰলৈ যাব ওলাইছোঁ এয়া সাগৰলৈ যাবলৈ ৰেডি মোটামুটি এয়া এতিয়া সাগৰত গৈ এনজয় কৰিব লাগে নাম ন ফুৰিব লাগে তাৰপিছত কালি আকৌ আমাৰ মন্দিৰ দৰ্শন আছে ৰাতিপুৱা 4:30 বজাত মন্দিৰ দৰ্শন কৰিব লাগিব এতিয়া সাগৰত গৈ স্নান কৰি আহোঁ কালি আকৌ ৰাতিপুৱা আকৌ টাইম নহ'ব গতিকে এয়া সাগৰণি বুলি ওলালোঁ আমি সাগৰলৈ যাব ওলালোঁ আমি ইয়াতে আছোঁ এইটো হ'ল শংকৰদেৱ নামঘৰ और মই এতিয়া গৈ আছোঁ লাহে মই এতিয়া জগন্নাথ মন্দিৰ পাম জগন্নাথ মন্দিৰৰ কাষেৰে আমি সাগৰলৈ যাম সেইফালে চিধা 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 বোলা চিধা Salman Khan है लगाशी
ভুৱনেশ্বৰস্থিত কোণাৰ্ক মন্দিৰত আছোঁ। কোণাৰ্ক মন্দিৰক সূৰ্য মন্দিৰ বুলি জনা যায়। এইটো সূৰ্য মন্দিৰ। ইয়াৰে গোটেই ভিউটো চাই লওক এবাৰ। এইটো কি হ'ল জানা? এটা ঘটনা হ'ল, কাহিনীটো কওঁ ৰ। মানুহ বুজি নাপায়। মানে কি হ'ল জানা? মানে হেৰি মানুহবিলাকে বনাই আছিল, বনাওঁতে য'ত মানুহ এটা কৈছে যে এইটো যদি মন্দিৰটো বনোৱা নহয় লাষ্টত যাই পেলাই, তেনেহ'লে চব মানুহবিলাকক মাৰি পেলাব। এয়া আমি লিংগেশ্বৰ মন্দিৰ বৰ্তমান ভুৱনেশ্বৰ লিংগেশ্বৰ মন্দিৰ আহিছোঁ। একদম গৰম, বাপৰে বাপ। আমি মন্দিৰৰ ভিতৰত নোসোমালোঁ, বাহিৰৰ নজৰত চাই আছোঁ। তৰমুজ আছে আকৌ কিনি কিয় আছে? বাকীখিনি কিনা নাছিলে নেকি? যাবনে মন্দিৰটোত? যাবনে হ'ল দেখোন গাড়ী। তাৰপৰা কি ভিডিঅ' কৰি আছা নেকি? দিয়া মানে খুব উৰিষ্যাত যিমান ঠাই গ'লোঁ খুব শান্তিৰ জাগা এইখিনি, খুব মজা লাগিছে। কি হ'ল, কিবা হ'ল নেকি? কেনেকুৱা লাগিছে এইফালে? কেনেকুৱা লাগিছে? বিহাৰী কেনেকুৱা লাগিছে? মজা মানে 1 মিনিট এটা কথা চব ভালে লাগিছে, কিন্তু অলপ মানে মন্দিৰবিলাক ভাঙি চাঙি দিছে আৰু বদলাই মানে অলপ বদলি গৈছে আৰু সেইকাৰণে ভাঙি আছে। সূৰ্য মন্দিৰটো বদলিয়ে গ'ল, পুৰা বদলিয়ে গ'ল ন। সূৰ্য Old is gold. মন্দিৰটো নহয়, আগতো ভাঙি পেলাইছে গোটেই। চাইডৰ বেলেগ আছিলে, এই দূৰৰ পৰা লাইন ধৰিব লাগিছিল টিকট লৈ পেলাই। Wow. This is a wonderful place. ইমান গৰম, 41, 42 ডিগ্ৰী চেলচিয়াছত ইমান ধুনীয়া বতাহ, গমেই নাপায় ইয়াত থাকিলে ইমান গৰম বাহিৰত। এয়া গোৱাবোৰ চাকৰি আমি আগতে আহিছিলোঁ, ইয়াতে ফটো উঠিছিলোঁ, বহুত গৈছিলোঁ। আজি বাৰু নাযাওঁ, গৰম লাগিছে, ভাগৰ লাগিছে। এতিয়া আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম চিধা জগন্নাথ ধামলৈ। জগন্নাথ ধাম পাওঁতে বোধ কৰোঁ আমাৰ 6টামান বাজি যাব, 6টা 6:30 বাজিব বুলি কৈছে। তাৰপিছত আৰু ভাত পানী খাম, খাই আজি ৰেষ্ট ল'ম। কালি 2টা বজাত ট্ৰেইন আছে, 2টা বজাত গুচি যাব লাগিব। আমি আগতে পাথৰটোত গৈছিলোঁ, আগৰ পৰা আহোঁতে ইয়াতে শুই এই গুৱাহাটীত ফুৰিবলৈ ইমান মজা লাগে। কি ধুনীয়া বতাহ আহি আছে, যাবৰ মন যোৱা নাই। সাগৰৰ পাৰত 5-star হোটেল, ইয়াতে আজি খাব আহিছোঁ। ফটো উঠিছোঁ, 1 কপিত 60 টকা আনিছোঁ। আজি আৰু শেষৰ দিন কাৰণে